বন্ধুসকল, আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম এই পৈতৃক সম্পত্তি আপোনালোকৰ নামত কেনেকৈ ল'ব পাৰে বা কেনেকৈ অনলাইনত আবেদন কৰিব পাৰে আফটাৰ ডেট অফ লেণ্ড অনাৰ। গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব। তো বলক মই এটা ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। ব্ৰাউজাৰ ওপেন কৰি ইয়াতে গুগলত সাৰ্চ কৰিব RTPS, তাৰপিছত ইণ্টাৰ মাৰি দিব। ইণ্টাৰ কৰাৰ পিছত ইয়াতে চাব লিংক আহি গৈছে। এটা RTPS আসাম ষ্টেট পৰ্টেল আৰু RTPS এইটো লিংকত গৈছো। এইটো লিংকৰ জৰিয়তে আবেদন কৰিম। ক'ৰ পৰা আবেদন কৰিব সেইটো আপোনালোকে চাই যাব। এইটো যেটো আছে চিটিজেন সাৰ্ভিসেছ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব আৰু ইয়াতে আপোনালোকে সাৰ্চ কৰিব। এইটো যেটো সাৰ্চ অপশন আছে, সাৰ্চ কৰিব মিউটেশন বাই ৰাইট অফ ইনহেৰিটেন্স। এইটো আহি গৈছে মিউটেশন বাই ৰাইট অফ ইনহেৰিটেন্স ৰুৰেল আৰু আৰবান দুটাই কৰিব পাৰিব। গ্ৰাম্য আৰু চহৰ বা নগৰ দুটাই জৰিয়তে আবেদন কৰিব পাৰে। তাৰ বাবে আপোনালোকে যাব ইয়াতে প্ৰসেস বুলি যেটো অপশন আছে, প্ৰসেস ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ড্যাশবোৰ্ড দেখিবলৈ পাব আৰু তাৰ বাবে কি কি ডকুমেন্টস লাগে এই বিষয়ে ইয়াতে ৰিকোয়াৰমেন্ট বুলি এটা অপশন আছে। ইয়াতে গোটেইকেইটা অপশন দিয়া আছে কি কি ডকুমেন্ট লাগে। ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। যেটো মই চাই লৈছো, গতিকে ডাইৰেক্ট ইয়াতে এপ্লাই যেটো আছে, এপ্লাই লিংক যেটো আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব সিটিজেন, তো তাৰ বাবে ইয়াতে কন্টেক্ট নাম্বাৰ আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে এটো এন্টাৰ কৰি দিব। মই মোবাইল নাম্বাৰটো এন্টাৰ কৰি আছো। মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে ক্যাপচাটো ফিল কৰি দিব। মই ক্যাপচাটো ফিল কৰি আছো। MXLE তাৰপিছত যেটো সেন্ড OTP, সেন্ড OTP ত আপোনালোকে ক্লিক কৰিব আৰু মোবাইল নাম্বাৰ যেটো দিয়া আছে সেই মোবাইল নাম্বাৰত এটা OTP কৰিব। মই স্কিপত ক্লিক কৰিলো। স্কিপ নাওত ক্লিক কৰাৰ পিছত ইয়াতে অপশন আহিব এটা গেট স্টাৰ্ট। এইটো ড্যাশবোৰ্ড ওপেন হ'ব। গেট স্টাৰ্টত ক্লিক কৰি দিব। ইয়াতে দিয়া আছে আধাৰ হোল্ডাৰ কনসেন্ট। যদি আপোনালোকে ইয়াতে তিনিটা ডকুমেন্টৰ জৰিয়তে অথেন্টিকেশন কৰিব লাগিব, যিকোনো তিনিটা ডকুমেন্ট যিকোনো তিনিটাৰ ভিতৰত যিকোনো এটা ডকুমেন্ট দি আপোনালোকে অথেন্টিকেশন কৰি ল'ব লাগিব। তাৰ বাবে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, নিজে আধাৰ কাৰ্ড আছে তেনেহলে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আধাৰ নাম্বাৰটো এন্টাৰ কৰি দিব। তাৰপিছত ভেৰিফাইড আধাৰ বুলি ইয়াতে অপশন আছে, ইয়াতে ক্লিক কৰি দিব। আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব। আৰু যদি আধাৰ কাৰ্ড নাই তেনেহলে আই ডু নট হেভ আধাৰ কাৰ্ড ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে পেন কাৰ্ডৰ জৰিয়তে কৰি আছো, তো মই ইয়াতে পেন কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিম। চাই থাকক। মই ইয়াতে পেন কাৰ্ড নাম্বাৰটো এন্টাৰ কৰি দিছো আৰু যেটো আছে পেন কাৰ্ডত যেটো নাম্বাৰ আছে এজ এ সেম পেন কাৰ্ডত যেটো নাম আছে হেতু আপোনালোকে এন্টাৰ কৰিব লাগিব, লিখিব লাগিব। ফাৰ্স্ট নামটো কি আছে এটো ইয়াতে লিখিব লাগিব আৰু মিডল নেম আৰু লাষ্ট নেম যেটো আছে হেতু ইনপুট কৰিব লাগিব। তাৰ পিছত ইয়াতে ভেৰিফাই ইউৰ পান বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। অথেন্টিকেশন হোৱা নাই, কিবা ভুল হৈছে। এই চাওক পান কাৰ্ড সাকসেসফুলি ভেৰিফাইড বুলি লিখা আছে। ইয়াতে ওকে এটা অপশন আহিব, ওকে বুলি ওকে অপশনত ক্লিক কৰি দিব।
আৰু চাওক ইয়াতে সেলফ ডিক্লাৰেশ্যন বুলি লিখা আছে, এটা ভালকে পঢ়ি আপোনালোকে যোনটো ক্যাটাগৰীত পৰে সেইটো ক্যাটাগৰী দি ল'ব। yes no বুলি লিখা আছে। I am registered under PM Kishan, তো মই যেহেতু PM কিষাণৰ আন্ডাৰত নপৰো, বেনিফিচিয়াৰী নপৰো, তেনেহ'লে মই ইয়াতে নো বুলি দিছো আৰু ইয়াতে নেক্সট বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ড্যাশবোৰ্ড দেখিবলৈ পাব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ড্যাশবোৰ্ড দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় এই ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আৰু ইয়াতে আছে আপোনালোকৰ সোর্স সার্কেলটো সিলেক্ট কৰিব। মই যেটো গোৱালপাৰাৰ পৰা বিলং কৰিছো, গোৱালপাৰা সিলেক্ট কৰিম আৰু ইয়াতে সোর্স সার্কেল বুলি লিখা আছে, তো সার্কেলত ক্লিক কৰিব। যোনটো সার্কেলৰ আন্ডাৰত পৰে আপোনালোকে এটো সার্কেলটো দি ল'ব আপোনালোকে। তাৰ পিছত ইয়াতে আরবান হয় না রুরাল হয় এটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো গাঁও হয় এটো শো কৰিব, এই বক্সটোত আহি যাব গাঁৱৰ নামটো। তাৰ পিছত আপোনালোকে এটো দাগ নাম্বাৰ, আপোনালোকৰ যেটো দাগ নাম্বাৰ হয় এটো দাগ নাম্বাৰটো এন্টাৰ কৰিব লাগিব। এই দাগ নাম্বাৰত কিমান বিঘা মাটি আছে এটোত অটোমেটিক আহি যাব। তাৰ পিছত সিলেক্ট ট্রান্সফার টাইপ, এতে কি উত্তরাধিকারী সূত্রে, ওয়ারিশ সূত্রে আর যেটো হয় আপোনালোকে এটো দি ল'ব। মই যেহেতু পৈতৃক সম্পত্তিৰ বাবে আবেদন কৰি আছো, ইয়াতে দি ল'ব উত্তৰাধিকাৰী সূত্ৰে, ইয়াতে এটো দি ল'ব। মই ওপৰৰ গোটেইখিনি ডিটেইলছ ফিল কৰি আছো। গোটেইখিনি ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে তলত চাব নেক্সট বুলি অপশ্যন আছে, নেক্সটত ক্লিক কৰি দিব। মই নেক্সটত ক্লিক কৰি আছো আৰু ইয়াতে চাব পাট্টাদাৰস নেম, সিলেক্ট পাট্টাদারস নেম। পাট্টাদার কোন হয় আপোনালোকে এটো আহি যাব, এনেকে আহি যাব। পাট্টাদারটো সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াতে আছে লিখা আছে does applicant already have his name in the current দাগ, যেটো দাগ নাম্বাৰ আপোনালোকে সিলেক্ট কৰিছে সেই দাগ নাম্বাৰত যেটো নাম আপোনালোকে হুমাব বিচাৰিছে তাৰ নামটো যদি আছে তেনেহলে yes বুলি দিব, আৰু যদি নাই তেনেহলে no বুলি দিব। মোৰ যেটো নতুনকে এপ্লাই কৰি আছো গতিকে ইয়াতে no বুলি দিম। ইয়াতে পাট্টাদাৰটো মই সিলেক্ট কৰি আছো। no বুলি দিয়াৰ লগে লগে ইয়াতে এটা পেজ আহি যাব। ইয়াতে গোটেইখিনি ডিটেইলছ ফিল কৰি ল'ব, ইংলিছত আৰু অসমীয়াত ফিল কৰি ল'ব। মই গোটেইখিনি ডিটেইলছ ফিল আপ কৰি আছো। ইয়াতে এটা বস্তু লক্ষ্য কৰিব, আপোনালোকে ইংলিছত লিখিব লাগিব এবাৰ আৰু অসমীয়াত লিখিব লাগিব। অসমীয়াত লিপিটো ইয়াতে দিয়া আছে, আপোনালোকে অসমীয়াত নামটো লিখি ল'ব, ভালকে শুদ্ধকে লিখি ল'ব যাতে ভুল নহয়। মই লিখি আছো, চাই থাকক। ইয়াতে গোটেইখিনি ডিটেইলছ ফিল কৰাৰ পিছত মই ইয়াতে ফিল কৰি দিছো গোটেইখিনি ডিটেইলছ। ইয়াতে ডেট অফ বাৰ্থ, এপ্লিকেন্টৰ ডেট অফ বাৰ্থ, এড্ৰেছটো দি ল'ব, এড্ৰেছটো লিখি ল'ব, ইয়াতে ভালকে লিখি ল'ব আৰু সেভ এপ্লিকেন্ট এটোত ক্লিক কৰি দিব। আৰু যদি এপ্লিকেন্ট আছে তেনেহলে এড মোৰ এপ্লিকেন্টছ ইয়াতে ক্লিক কৰি আপোনালোকে আৰু এপ্লিকেন্টৰ নাম সোমাব পাৰিব। যদি এটাতকৈ বেছি আছে বা 5জন 6জন এপ্লিকেন্ট আছে তেওঁলোকৰ নামও ইয়াতে এড কৰিব পাৰিব, আৰু যদি নাই তেনেহলে নকৰিব। গোটেইখিনি ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাৰে নেক্সট এটা অপশ্যন আছে, নেক্সটত ক্লিক কৰি দিব। মই নেক্সটত ক্লিক কৰি আছো আৰু যি ডকুমেন্ট লাগে আপোনালোকে বনাই ল'ব এই হিচাপত। ইয়াতে maximum file size of each file is 2 MB and allowed file types are PDF, JPG, PNG। তিনিটা
তিনিটাৰ ভিতৰত যিকোনো এটা ফাইলত হ'লে হৈ যাব আপোনালোকে এইটো বনাই ল'ব মই যেহেতু আগৰ পৰাই বনাই থৈ দিছো গতিকে মই ইয়াতে আপলোড কৰি আছো ডেট সাৰ্টিফিকেট আপলোড কৰাৰ পিছত আপোনালোকে যেটো ডিক্লাৰেচন আছে ডিক্লাৰেচন কেটা টিক মাৰ্ক দি ল'ব মই টিক মাৰ্ক দি আছো তাৰ পিছত নেক্সটত ক্লিক কৰি দিব অলপ সময় ৰখি যাব সাৰ্ভাৰ ঠিক হোৱা নাই বাবে আপলোড হোৱাতে অলপ দেৰি হৈ আছে অলপ সময় ৰখিলে আপোনালোকে চাব পাৰিব পেজ আন এটা পেজ ওপেন হ'ব ইয়াতে চাব পাৰিছে গোটেইখিনি ডিটেইলছ আপলোড হৈ গৈছে ইয়াতে এটা ফৰ্ম আহিব এটো ফৰ্মটো আপোনালোকে সেভ কৰি ৰাখিব পাৰে মই সেভ কৰি আছো মই সেভ কৰি ললো আৰু ইয়াতে accept agreement and submit ইয়াতে ক্লিক কৰিব ইয়াতে চাব I hereby declare that I have read all the terms and conditions and all details provided by me in this form are true তাৰপিছত ইয়াতে previous আপোনালোকে চাব পাৰিব কি ফিল কৰিলে এটো চাব পাৰিব previous-ত ক্লিক কৰি যাব আৰু মই যেটো গোটেইখিনি চাইছো তো finish-ত ক্লিক কৰি দিম অলপ সময় ৰখিব ইয়াতে ইগ্ৰাৰ বুলি আছে ইগ্ৰাৰ গভৰ্নমেন্ট ৰিসিপ্ট একাউন্টিং সিস্টেমৰ পৰা আপোনালোকে ফিজটো দিব লাগিব এটো মই ফিজটো দি আছো তাৰপৰে ইয়াতে ক্লিক কৰিব এক্সিস পে ইজি পে নো চাৰ্জ তাৰপিছত এগ্ৰিত ক্লিক কৰিব প্ৰসেস ফৰ পেমেন্টত ক্লিক কৰিব তো পেমেন্টৰ ড্যাশবোৰ্ডটো ওপেন হৈ যাব আৰু ইয়াতে ক্লিক কৰিব টার্মস এন্ড কন্ডিশন ইয়াতে ক্লিক কৰি ল'ব আৰু যেটো আপোনাৰ ইউপিআই আইডি আছে এটো ক্লিক কৰি দিব মই ইউপিআই আইডিটো ক্লিক কৰি আছো ইউপিআই আইডিটো এন্টাৰ কৰাৰ পিছত আপোনালোকে এটা ভেৰিফাই কোড বুলি দিয়া আছে ইয়াতে এটো আপোনালোকে এন্টাৰ কৰি দিব মই এন্টাৰ কৰি আছো এন্টাৰ কৰাৰ পিছত এটো কমপ্লিট পেমেন্ট on phone pay on phone complete payment on phone ইয়াতে ক্লিক কৰি দিব মই ক্লিক কৰি আছো 3 মিনিট সময় ল'ব আপোনালোকৰ পেমেন্ট কৰোতে পেমেন্টটো কৰি দিব মই পেমেন্টটো কৰি দিছো অলৰেডি পেমেন্টটো কৰাৰ পিছত আপোনালোকে এনেকুৱা সাকসেসফুল বুলি এটা পপআপ মেসেজ আহিব তাৰ পিছত আপোনালোকৰ যেটো ৰিসিপ্ট হয় এপ্লিকেশন ৰিসিপ্ট হয় এটো অটোমেটিক জেনাৰেট হৈ যাব এটো আপোনালোকে প্ৰিন্টাৰৰ পৰা প্ৰিন্ট কৰি ৰাখিব পাৰে নহলে সেভ কৰি ৰাখিব পাৰে এতে মই প্ৰিন্ট ইংলিশ একনলেজমেন্ট প্ৰিন্ট অসম স্বীকৃতি এতে ক্লিক কৰি মই সেভ কৰি আছো গতিকে বন্ধুসকল আপোনালোকে এনেদৰেই আপোনালোকৰ প্ৰত্যেক সম্পত্তি যি আছে এটোৰ কাৰণে আবেদন কৰিব পাৰিব আজিৰ ভিডিওতে এইখিনি আছিল যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক শেয়াৰ আৰু কমেন্টত জনাব কেনেকুৱা লাগিল ধন্যবাদ